মৰ্নিং সুপ্ৰভাত সকলোকে পুৱাই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰিম বোকাজানৰ পৰা। বোকাজানৰ দেওপানীত আমি আছোঁ আৰু কালি আমি আহি ইয়াত উপস্থিত হ'লোঁ বোকাজানৰ দেওপানীত, কাৰণ আমি মনত পুহি ৰাখিছিলোঁ যে আমি দেওপানী মন্দিৰলৈ যাম, দেওপানী মন্দিৰত সেৱাভাগ আগবঢ়াম। গতিকে দেওপানী মন্দিৰত আজি যাম আৰু পুৱাই খুব ধুনীয়া এটা ফ্ৰেছ মৰ্নিং আপোনালোকক দেখুৱাইছোঁ। আমি আছোঁ দেওপানীৰ এটা লজত আছোঁ আৰু লজটো দেখুৱাম আপোনালোকক। এই লজটোত আমি নিশা কটালোঁ আৰু খন্তেক সময়ৰ পিছতে আমি গা পা ধুই আমি যাম দেওপানী মন্দিৰলৈ। এই লজটোত আমি নিশাৰ পৰা কৰিলোঁ। বন্ধু উঠা, মন্দিৰ যাব লাগিব, দেৰি কৰিব নালাগে। তো বন্ধু শুই আছে, এজন বন্ধুক জগাই দিলোঁ, মাত দিলোঁ, আৰু এজন বন্ধু উঠিলে। বন্ধু গুড মৰ্ণিং। মন্দিৰলৈ যাম আমি, গা পা ধুই লওঁ, গা পা ধুই লৈ মন্দিৰত সেৱাভাগ আগবঢ়াওঁ ন। এতিয়া আমি ৰেডি হ'লোঁ দেওপানী মন্দিৰলৈ যাবৰ কাৰণে। গা পা ধুলোঁ, গা পা ধুই আমি ৰেডি হ'লোঁ আটাইকেইটাই যাওঁ দেওপানী মন্দিৰলৈ, কাৰণ আজি দেৱী মাৰ চৰণত আশীষ ল'ম। আৰু আগতেও যদিও মই আহিছোঁ, কিন্তু এইবাৰ প্ৰণৱে কৈছে যে দেওপানী মন্দিৰত দেৱী মাৰ চৰণত আশীষ ল'ব, শৰাই এভাগ আগবঢ়াব। গতিকে এতিয়া আমি থকা যিখন লজ আচলতে দেওপানী লজ, সেই দেওপানী লজৰ পৰা লাহে লাহে বাহিৰলৈ গৈছোঁ আৰু গৈ মাৰ চৰণত আমি আশীষ ল'ম। কল্প ওলাইছে, কল্প, প্ৰণৱ, মই আটাইকেইটাই এতিয়া গৈ আছোঁ দেওপানী মন্দিৰলৈ। গামোচা অনা হোৱা নাছিল, সেইকাৰণে গামোচাখন লোৱা নহ'ল মন্দিৰলৈ যাম যদিও, কিন্তু গা পা ধুই একদম ধুনীয়াকৈ ৰেডি হৈছোঁ। আমি এতিয়া আহি পালোঁ ঐতিহ্যমণ্ডিত মা দুৰ্গাৰ সেই দেওপানী মন্দিৰ, যি দেওপানী মন্দিৰত আহিম বুলি আমি ভাবি আছিলোঁ আৰু আহি এতিয়া পাই সকলোহি। ঐতিহ্যমণ্ডিত দেওপানী মন্দিৰ, প্ৰায় 120 বছৰ গৰকা এই দেওপানী মন্দিৰ। আৰু এই দেওপানী মন্দিৰত আমি আজি উপস্থিত হৈছিলোঁহি। মই কৈছিলোঁ যে বন্ধু প্ৰণৱে এখন শৰাই আগবঢ়াই দিব লগা আছিল, সেইকাৰণে আমি ইয়ালৈ আহিছিলোঁ আৰু ইয়াত মা দুৰ্গাৰ চৰণত অকণমান হ'লেও আমি আশীষ ল'লোঁ। লোকবিশ্বাস অনুসৰি ইয়াত আচলতে যথেষ্ট বিশ্বাস আছে, যথেষ্ট মহত্ব আছে এই দেওপানী মন্দিৰৰ। এইকাৰণেই কৈছোঁ, দেওপানী মন্দিৰত মাৰ ওচৰৰ চৰণত আহি যি বিচাৰে সেয়াই দিয়ে মায়ে। গতিকে মাৰ চৰণত ইয়াত প্ৰতিদিনে নিতৌ দেখিবলৈ পোৱা যায়, ভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহি ইয়াত তেওঁলোকে মাৰ চৰণত এবাৰ হ'লেও তেওঁলোকে আশীষ বিচাৰে। আৰু মই কৈছোঁ যে 120 বছৰ পাৰ হৈছে, 1900 চনতে প্ৰথম স্থাপিত হৈছিল এই দেওপানী মন্দিৰভাগ। আৰু আজি আমি দেওপানী মন্দিৰত আহিছোঁ। ইয়াত এই যে ৰঙা ফিটা যে বন্ধা যে এই আপোনালোকে দেখিছে, ইয়াত কেৱল এটা ঠাইতে নহয়, ইয়াত কেইবাটাও ঠাইত কেইবাটাও গছত ৰঙা ফিটা বন্ধা হৈ আছে। আৰু ৰঙা পিঠা বন্ধাৰ বিশ্বাস এইটোৱেই যে ইয়াত ৰঙা পিঠা বান্ধি মা দেৱীৰ চৰণত কিবা এটা বিচাৰিলে মা দেৱীয়ে সেয়া দান কৰে। আৰু ইয়াত দেখিছে নহয়, লাখ লাখজন লোকৰ মনৰ যি মনে বিচৰা সেই তেওঁলোকৰ ভাৱ ইয়াত বন্ধা হৈ আছে। আমি আন এটা প্ৰান্তত গৈছোঁ, আন এটা প্ৰান্তত দেখুৱাম, মোক সহযোগী কল্পই দেখুৱাই আছে। আন এটা প্ৰান্তত আহিছোঁ, আন এটা প্ৰান্তৰ দৃশ্য, আৰু মই বেজাইছোঁ। আৰু ইয়াতেই আজিৰ তাৰিখতো দেখিবলৈ পোৱা যায় যে ইয়াত বলি পঠা দিয়া হয় মা দেৱীৰ চৰণত। তেওঁলোকে কিবা এটা বিচাৰি, মনৰ তেওঁলোকে যি বিশ্বাস সেই বিচাৰি তেওঁলোকে ইয়াত বলি পঠাও দিয়া হয়। বলি পঠাও প্ৰচলিত হৈ আছে আজিৰ তাৰিখতো বলি পঠা। আৰু ছাগলীয়ে হওক বা পাৰই হওক, যিটো আচলতে মা দেৱীক দান দিবলৈ তেওঁলোকে মন কৰে, সেই বস্তুটো এই যি দেওপানী মন্দিৰত দিয়া হয়। তো প্ৰসাদ অলপ খাইছোঁ। মোৰ এতিয়ালৈকে দুবাৰ হৈছে দেওপানী মন্দিৰত অহা। প্ৰথমবাৰ আহিছোঁ, প্ৰথমবাৰ আহোঁতেও ভাল লাগিছে। আৰু সদায় য'ত ভগৱান থাকে সেই স্থানত আহি সদায় মনটো পবিত্ৰ লাগে। আৰু সেইকাৰণেই ভকত বৈষ্ণৱসকল ইয়ালৈ আহে। যেতিয়া অশান্তি হয়, অমংগল হয়, সেই অমংগল অশান্তিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এই যে ভগৱানৰ শ্ৰীচৰণত আশীষ লয়। আৰু আজিও আমাৰ যি অপায় অমংগল আছে, অশান্তি আছে, এই সকলোৰ পৰা আমি পৰিত্ৰাণ পাবৰ বাবে মা দুৰ্গাৰ চৰণত আজি আমি আশীষ বিচাৰিছোঁহি। এইবাৰ মোৰ দ্বিতীয়, প্ৰণৱৰ প্ৰথম, কল্পৰ দ্বিতীয়। কল্প ইয়াৰ আগতো আহি গৈছে। আৰু আজিৰ দিনটোত চাওক, ইফালে মোক সহযোগী দেখুৱাব, হাজাৰ দৰ্শনাৰ্থী আহিছে, হাজাৰ ভকত বৈষ্ণৱ আহিছে কেৱল মা দুৰ্গাৰ চৰণত তেওঁলোকে এবাৰ আশীষ বিচাৰিবৰ বাবে, ঘৰখনৰ মংগলৰ বাবে ইয়ালৈ আহিছে। আৰু মই কৈছোঁ যে যি ৰঙা ফিটা গছত বনা পৰ্ব আছে, সেয়া তাহানিৰ পৰাই আছে। যিহেতু এই যি মন্দিৰটো, এই মন্দিৰ দেওপানী মন্দিৰ প্ৰায় 120 বছৰ গৰকি গৈছে আৰু এটা ঐতিহ্যমণ্ডিত মন্দিৰ। যেতিয়া প্ৰথম এই ঠাইখিনিত 120 বছৰ আগত, অৰ্থাৎ 1900 চনলৈ যদি আমি ঘূৰি যাওঁ, 1900 চনৰ সময়ছোৱাত ইয়াত
তাহানিৰ সময়ছোৱাত এঘৰো লোক নাছিল, জনশূন্য এটা ঠাই আছিল, বসতি ইয়াত কোনো ধৰণৰ মানুহ নাছিল। সেই সময়ছোৱাত প্ৰায় সাত ঘৰকৈ লোক আহিছিল। প্ৰথম তেতিয়া জংঘল কাটি এই ঠাইখিনি চফা কৰা হৈছিলে আৰু সেই তেতিয়াৰ পৰাই লাহে লাহে আৰম্ভণিটো হৈছিল। আৰু ইয়াত বিশেষকৈ তাহানিৰ সেই দেৱীমাৰ মূৰ্তি সদৃশ প্ৰত্নতত্ত্ববিদসকলে পাইছিলে, ভাস্কৰ্যৰ যিসমূহ সামগ্ৰী আছিল সেই সামগ্ৰীসমূহ পাইছিলে, এই ঠাইতে পাইছিলে। আৰু তেতিয়াই লাহে লাহে আৰম্ভ কৰিছিল তেওঁলোকে ইয়াত পূজা প্ৰাৰ্থনা কৰা। আৰু তেতিয়াৰ পৰাই লোকবিশ্বাস আৰু প্ৰচলিত অনুসৰি এই দেওপানী মন্দিৰত চলি আহিছে পূজা সেৱা সকলোবোৰ। আৰু ইয়াত দুৰ্গা পূজাও আয়োজন কৰা হয়, প্ৰতি বছৰে দুৰ্গা পূজাও আয়োজন কৰে। গতিকে এই সময়ছোৱাত মই এটা কথাই ক'ব বিচাৰিম যে দেওপানী মন্দিৰলৈ আপোনালোকে আহক, এবাৰ চাই যাওক ইয়াৰ পৰিৱেশ। কাৰণ আপোনালোক ভগৱান য'ত থাকে তালৈ আপোনালোকক মাতিবও নালাগে, সকলোৱে নিজেই আহে বাৰু, আমিও নিজেই আহোঁ। গতিকে দেওপানীত যদি কোনোবাই অহা নাই আপোনালোকে আহি এবাৰ চাই যাব পাৰে দেওপানী পৰিৱেশ, দেওপানী মন্দিৰৰ পৰিৱেশ। খুব ধুনীয়া এটা পৰিৱেশ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ইয়াত লোকসকল আহে আৰু ইয়াত আহি তেওঁলোকে সমাগম কৰে। গতিকে আমিও আজি আহিলোঁ, বন্ধু প্ৰণৱে শৰাই দিলে আৰু মা দুৰ্গাৰ চৰণত আমি আশীষ ল'লোঁ আৰু ইয়াৰ পৰাই আমি বিদায় মাগিছোঁ।